Hello everyone, কি খবৰ আপোনালোকৰ? ভালে আছে নে সকলো? অসমৰ এনে হোকাকুল সময়ত কোনো ধৰণৰ ভিডিঅ' বনাবৰ মন নোহোৱা হ'ল। জুবিন দালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলো, লগতে তেওঁৰ জাষ্টিস কামনা কৰিলো। আজি দিয়া ভিডিঅ'টো বহুত দিন আগতেই সাঁচি ৰখা। অসমীয়া পৰম্পৰাগত এবিধ খাদ্য, যাক ভীমকল বা আমাৰ ভাষাত আঠিয়া কলৰ বাকলিৰে সৰিয়হৰ সৈতে কৰা খাৰলি, পানী টেঙা নাইবা দৰঙীয়া ভাষাত মেহাৰ গুড়া বুলি কয়। আজি আপোনালোকলৈ মেহাৰ গুড়াৰ প্ৰস্তুতকৰণৰ প্ৰণালীটো লৈ আহিছো। এইবিধ খাদ্য মোৰ বাবে সদায় প্ৰিয়। আলু পিটিকা আৰু গৰম গৰম ভাত নাইবা পানী দিয়া ভাতৰ সৈতেও ইয়াৰ জুতি অপূৰ্ব। আঠিয়া কলৰ বাকলি, ঠাৰি সকলোখিনি শুকাই জুই দি জ্বলাই ৰৈ যোৱা ছাইখিনি চালনীৰে চালি কাপোৰ এখনেৰে ঠাণ্ডা পানী দি খাৰ তৈয়াৰ কৰি ল'ব লাগে। এতিয়া একেদৰে সমান সমান পৰিমাণত কলা আৰু বগা সৰিয়হ লগতে জলকীয়া ভালদৰে দি শুকানে পেষ্ট এটা বনাই তাত সোৱাদমতে নিমখ আৰু খাৰ দি কলপাতেৰে মেৰিয়াই থৈ দিব লাগে। 3 দিনৰ পৰাহে ইয়াৰ সুন্দৰ সোৱাদ আহে। ভিডিঅ'ত দেখুওৱা ধৰণে আপোনালোকেও অসমীয়া পৰম্পৰাগত এবিধ খাদ্য প্ৰস্তুত কৰি সোৱাদ ল'ব পাৰিব। এইবিধ খাদ্য গৰমৰ দিনত খাই ভাল লাগে যদিও ঠাণ্ডাৰ দিনতো ইয়াৰ গুণাগুণ কোনো ধৰণে কম নহয়। ইয়াৰ বহুতো ঔষধি গুণ আছে, সেইবোৰৰ কথা আমি পিছে পৰা আলোচনা কৰিম। আজিৰ এই হেল্ডি ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব একেবাৰে নপাহৰিব আৰু ছাবস্ক্ৰাইবটো কৰিবই। পিছত পুনৰ এটা হেল্ডি ভিডিঅ'ৰে আকৌ লগ পাম। আজিলৈ ইমানেই। থেংক ইউ, বাই।